আমার জমদৰ সমষ্টিৰ যে প্ৰাক্তন MCLA জিৰণ বসুমতাৰীয়ে মোৰ এগেইনষ্টত কিবা কিবি এলিগেশ্যন ওলাইছে। মই অৱশ্যে দেখা নাই, এনে শুনিছোঁ যে কেইটামান মানে তেওঁ এলিগেশ্যন কৰিছে যে মই বোলে বাহিৰৰ মানুহ, মই জমদৰ মানুহ হয়, তাৰমানে মই BTCৰ মানুহ নহয়, তেনেকুৱা বাহিৰৰ মানুহ বুলি কয়। তেওঁলোকে বুজা নাই বা ময়ো বুজা নাই বাহিৰৰ মানুহ মানে কোন জায়গাৰ কোন দেশৰ মানুহ হয়। মই বাংলাদেশৰ পৰা আহিছোঁ না ভূটানৰ পৰা আহিছোঁ। ভাৰতৰ সংবিধানে এলাউ কৰে যে দেশৰ ভিতৰত এটা জায়গাৰ পৰা এটা জায়গালৈ গৈ ইলেকশ্যন খেলিব পাৰে। তেনেকুৱা মোক বাহিৰৰ মানুহ বুলি তেওঁলোকে অৱজ্ঞা কৰিছে যে মই ইয়াত থিয় দিব নালাগে, কেণ্ডিডেট হ'ব নালাগে। যদি মোক বাহিৰৰ মানুহ বুলি কোৱা হয় তেতিয়াহ'লে মই সিহঁতক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে চৰাইবেল সমষ্টিৰ যিজন কেণ্ডিডেট তেওঁ কোন সমষ্টিৰ মানুহ হয়? তেওঁ চৰাইবেল সমষ্টিৰ মানুহ হয়নে নহয় মই সুধিছোঁ। মই জনামতে তেওঁ চৰাইবেলৰ সমষ্টি নহয়, সমষ্টিৰ মানুহ নহয়। ইয়াত ৰিপ্ৰেজেণ্টেটিভ জমদৰ সমষ্টিত তাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ। মাকটাইকো হাইস্কুল একো নাছিল, জানালিগাঁও MA স্কুল বিল্ডিং ভাঙি গৈছিল, বালাগাঁও মাৰ্কেট চেয়াৰ বনাইছোঁ, সনকচ ইৰ'শ্যন প্ৰটেকশ্যন বৰগড় গোফাৰ পৰা গাগচালৈকে আৰু তেনেকুৱা বহুত জাৰাগুৰি নাম্বাৰ 1 সনকচ প্ৰটেকশ্যন কৰিছোঁ, কক্সাগুৰি নাম্বাৰ এইটো প্ৰটেকশ্যন কৰিছোঁ আৰু তেনেকুৱা বহুত কাম কৰিছে যিটো মনত নাই, কিন্তু কৰিছে। গতিকে এইখিনি কৰা নাই বুলি ক'লে মিছা কথা কোৱা হয়। গতিকে মই সুধিব বিচাৰোঁ, যদি আমি কৰা নাই, আজি এই 10-15 বছৰ যি আমাৰ সমষ্টিত যিবিলাক ৰাস্তা ঘাট হ'ল, ব্ৰিজ হ'ল, এইটো কোনে বনাইছে? অসম চৰকাৰে আহি বনাইছে না তাৰ BTC হোৱাৰ আগতে বনাইছে? এইটো মিছা কথা। গতিকে মই জিৰণ বসুমতাৰীক সুধিব বিচাৰোঁ, তেওঁৰ ঘৰলৈ যোৱা, তেওঁৰ গাঁৱলৈ যোৱা ৰাস্তা আগত কি আছিল? এই আলিতে আমি অহা যোৱা কৰিব লাগিছিল, কিন্তু আজি তেওঁৰ গাঁৱলৈ যোৱা পিনপিনাই ৰাস্তা, আৰামছে গাঁৱত সোমাই পেলাই সেইফালে ওলাব পাৰে, ভাল ৰাস্তাই গ'ল। কোনে কৰিছে এইবিলাক? না জিৰণি কৰিছে না কোনেবা কৰিছে? গতিকে এইবিলাক নচোৱাকৈ যাতে যাহা তাক কথা নকয় মই অনুৰোধ কৰিছোঁ। আৰু হয়, আমি ক'ব নিবিচাৰোঁ যে BTC চববিলাক কৰিছোঁ, চববিলাক কৰা হৈছে, মই ক'ব নিবিচাৰোঁ, কিন্তু এইটো লাহে লাহে হৈ আছে। যি বস্তুটো, যি সমস্যাটো ভাৰত চৰকাৰে BTC হোৱাৰ আগতে 60 বছৰত ভাৰত চৰকাৰে আমাৰ কাৰণে একো কৰিব দিয়া নাছিল, অসম চৰকাৰে একো কৰিব দিয়া নাছিল। মাননীয় আমাৰ যে MLA মাননীয় আমাৰ মিথেছটো ছাৰে 40 বছৰমান MLA হৈছিল, এইটো কৰিব পৰা নাছিল। আমি কিন্তু দেখিছোঁ BTC হোৱাৰ পিছত এই 15 বছৰ ইলেক্টেড 2 বছৰ ইণ্টাৰিম আমি যিখিনি কৰিছোঁ, এইটো নিশ্চয় আমি ক্লেইম কৰিব পাৰোঁ যে প্ৰায় 50% উন্নতিত আমি কৰিছোঁ। 43,000 ভোট আছে জমদৰ, 43,000। ইয়াৰ ভিতৰত বড়োবিলাকৰ মই মোটামুটি 17,000 আছে। 17,000ৰ ভিতৰত মই কমচে কম 8-9 হাজাৰ পাম, আৰু আদিবাসী আছে 12,000, ইয়াৰ ভিতৰত কমচে কম মই 5,000 পাম। তাৰপিছত মুছলিমবিলাকৰ 6,000 কাছাকাছি আছে, মই কমচে কম 4,000 পাম। গতিকে মই মোটামুটি 20,000 মান মই ভোট পাম বুলি মই আশা কৰিছোঁ। তাৰপিছত মই জিকি যাম।